Welcome to my video from bongaigaon district. মোৰ লগত আছে মিঠুন ভাই। এটা বৰ্তমান ভিডিও এডিটিংত ব্যস্ত। আৰু পিছফালে আছে আমাৰ ৰতন দা, মানে মিঠুনৰ এটো হালপতি আৰু মোৰ ৰঘুপতি। ইমান মাতি আছো চলটো শুনা নাপায়, কিমান ডেডিকেটেড। আহি এটা নতুন চক পালো, আমাৰ কাৰণে নতুন নামটো হৈছে গাঁৱৰ দোকান। ভাল লাগে, কিবা নতুন নতুন শব্দ শুনি আছো, নতুন নতুন গাঁও দেখা পাই আছো। মেইনলি এই জেগাখিনিত আগতে গাঁৱৰ মানুহ বহুত আছিল, এতিয়া অসমীয়া ৰাজবংশী মানুহ বহুত মানুহ এতিয়া সংমিশ্ৰণ ঘটিছে। আৰু এটা নতুন চক পালো, সেই চকটোৰ নাম হৈছে ইক্ৰাবাৰী চক। কাষতে আছে এখন হাইস্কুল ফিল্ড এখন, এতিয়া খেলা চেলা খেলয়। জেগাখিনি ইমান ভাল লাগছে। আগত বহুত ডাঙৰ প্ৰবন্ধ ফিল্ড আছে, মই দেখি আছো মোৰ ওচৰত। এবাৰ পাম আমি নেক্সট ঘিলাগুৰি মিঠুনুৰ চচুৰবাৰী। অকল মিঠুনুৰে চচুৰবাৰী নহয়, ৰতন দা আছে, ৰতন দাৰো চচুৰবাৰী। আৰু অলপ আগবাঢ়ি গ'লে আপোনাৰ তাৰে ওচৰতে আৰু এটা আছে কটাছবাৰী। কটাছবাৰী হৈছে মোৰ অভয়াপুৰী চচুৰবাৰী ঘৰটো। সেই চচুৰবাৰীৰ অৰিজিনেল ঘৰ সেই কটাছবাৰী, মানে একেলগে আহি এই মিঠুনে কওঁতে বহুত ডাঙৰ ফিল্ড পালো দুটা চাইডে। গৌমাত বুলি কয়, গৌমাত ফিল্ড। আৰু গাঁৱটো হ'ল ঘিলাগুৰি। মিঠুন তুমি সঁচাই কৈছিলা বিদ্যাতে কি ফিল্ড এইগিলা? আপোনালোকক মই এই চানৰুফখন খুলি দিওঁ, খুলি দি পেলাই আপোনালোক ওপৰত দি দেখি আছো কেনে এটা ভিউ আহিব চাবচোন। এই চাক এইফালে দুফালে ধুনীয়াকৈ দুখন মস্ত মস্ত প্ৰকাণ্ড ফিল্ড চাক। ইয়াৰ পৰা প্ৰমাণ হ'ল যে মিঠুনে মিছা কথা একদমেই নকয়, ধুনীয়া জেগাত আনিছি, কমতে কাম। এটা আপোনালোকক বিশেষ ঘৰ দেখা পাওঁ, এই সেইটো দেখা পাইছে পাকাৰ ঘৰটো, মানে কালাৰ নকৰা নেকি, কালাৰ নকৰা ঘৰটো, সেইটো হৈছে এটা বিশেষ ঘৰ। সেই বিশেষ ঘৰটো হৈছে এই মিঠুনুৰ আৰু ৰতন দাৰ চচুৰবাৰী। সেই ঘৰটোৰ পৰাই প্ৰেম কৰি কৰি দুটা সাদা পিক নি পেলাই ফুচলাই পেলাই লৈ গৈছে ইয়াৰ পৰাই। বেছি ধনী মানুহ নহয়, তাতে থাকি যিটো মজা পায়, তোমাক মই লৈ আহিম, তুমি যে তোমাৰ সৰুৰে ঘৰত আহিবা। খাটাক আহিম মই। এনেকুৱা মজা, তাৰমানে ক'ৰবাত এখন আমি ফাৰ্ম হাউচত আছো নেকি, ওচৰে পাছে মানে ৰবৰ বাগান আৰু টি গাৰ্ডেন। তো ফাইনেলি এখন বজাৰ পালো, সেই বজাৰখনৰ নাম হৈছে ঘিলাগুৰি বজাৰ। আৰু মিঠুনুৰ গাটো এখন দুখন লাগি গৈছে, কাৰণ ইয়াৰ পৰাই মুৰ্গী নি খুৱাইছিলে ইয়াতে নি পেলাই। তামৰেঙা বিলৰ এই মাছ কাটি আছে দেখিছা না? এই তামৰেঙা বিলৰ এই মাছ ইয়াতে বিক্ৰী কৰি আছে, অনবৰতে মাছ পাই ইয়াতে। এইখানে হৈছে তামৰেঙা বিল। তামৰেঙা বিলৰ মাজে মাজে এই যিটো ৰাস্তাটোৰ ভিউটো চাক না ভাই। এইগিলা জেগাত চালা যিমানে থাকিব পাৰে সিমানে থাকিব পাৰিম। ৰবক অলপ ৰাখি পেলাই দেখি আছো নেকি। তো এখন হৈছে তামৰেঙা বিল, আৰু সন্মুখৰ ফালে আছে খেতি পথাৰ। ইয়াতে চাক কিমান খেতি পথাৰ, আৰু এইটো হৈছে ইয়াৰে পৰিৱেশ, তামৰেঙা বিলৰ মাজৰ ৰাস্তাটোৰ পৰিৱেশ। তামৰেঙা বিলখনত উৰুকাৰ আগদিনাখন বা উৰুকাৰ দিনা এনেকুৱা এটা মাছ মাৰে, সেই মাছ বিক্ৰী কৰে, প্ৰকাণ্ড প্ৰকাণ্ড মাছ মাৰে। আৰু বিলখনটো আপোনালোকে দেখাই পাইছে কিমান ডাঙৰ বিল। কেমেৰাত অলপ অলপহে দেখা পাইছে, কিন্তু কেমেৰাৰ ঢুকি নাপোৱা বহুত দূৰত এই বিলখন বিয়পি আছে, বহুত দূৰ গ'লে। আৰু দূৰ গ'লে চাক এফালে পাহাৰ চাহাৰো আছে, তাকেলৈকে বিলখন আছে। আৰু এনে সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত মই থাকি ভাল পাওঁ। আপোনালোকে জানে যে মোৰ বেছিভাগ ভিডিঅ' প্ৰাকৃতিক পৰিৱেশৰ ওপৰত, প্ৰকৃতিৰ ওপৰত। আৰু এনে যেতিয়া এটা পৰিৱেশ পাম, তেতিয়া নিশ্চিতভাৱে কিবা এটা ভাল লাগিব। আৰু মিঠুনে বিয়া পাতিছি এই তামৰেঙা বিলৰ ওচৰত ঘিলাগুৰি গাঁৱত, আৰু মই বিয়া পাতিছো তাৰে ওচৰৰ গাঁওখন, এইখন গাঁও মোৰ চচুৰবাৰী। এইখন তাতে বহুত মানুহ আছে, এটো কোনোবা এটা ঘৰ আছে মোৰ চচুৰবাৰীৰ। আৰু আমি এতিয়া তামৰেঙা বিল চাইছে আহি পেলাই এতিয়া আমি আহি পালো এই জগিঘোপা। আৰু জগিঘোপা আমি এইটো ৰাস্তা দি চিধাই যাই আছো, এইটো নেশ্যনেল হাইৱে টাইপ বনাইছে দেখা পাইছে। আৰু এই নেশ্যনেল হাইৱেটো দি যাই আমি পাম জগিঘোপা, কিবা এখন পাৰ হৈ আছে নহয়, সেইখন পাম। ইয়াতে এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটা হৈ আছে, সেই এয়াৰপৰ্টটো এই ৰাস্তাটোৰ যাই আমি পাম। আৰু আপোনালোকক কৈ আছিলো যে মাল্টি কিবা এখন পাৰ্ক বুলি কৈছিলো, আৰু সেই কিবা শব্দটোৰ অৰ্থ হৈছে কি মাল্টি মডেল লজিষ্টিক পাৰ্ক। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো ওচৰতে হোৱাৰ মূল কাৰণটো হ'ল কি ৰেল লাইনো আছে, অকল হেৰি নহয়, মানে এই ৰেল লাইন মানে কমিউনিকেশ্যনটোত বহুত গুৰুত্ব দিছে পাৰ্কখনৰ লগত জড়িত কৰি। মানে তাৰ মূল কাৰণটো মই আপোনালোকক কওঁ যে ইয়াতে যিখিনি প্ৰডাক্ট হ'ব, সেই প্ৰডাক্টখিনি টোটেলি ইণ্ডিয়াৰ বাহিৰত যাব বা অসমৰ বাহিৰত যাব, তাৰ কাৰণে কমিউনিকেশ্যনটো বহুত দৰকাৰী। আৰু সেইকাৰণে ইয়াতে এয়াৰপৰ্ট, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু ৰেল লাইন গোটেইখিনি আছে। আৰু এইফালে যদি দেখা পায় এই মাল্টি মডেল লজিষ্টিক পাৰ্কৰ এইবিলাক ঘৰ চৰ কিবা কিবি বনাইছে, ইয়াতে কিবা কিবি হ'ব, কি হ'ব কিন্তু পিছতে গম পাম। মই নামি লৈছোঁ, নামি লোৱাৰ মূল কাৰণ এটা কওঁ যে ইয়াতে আপোনালোকে গম পাইছিল যে জগিঘোপাৰ এটা পেপাৰ মিল আছিল। এইটো আছিল পেপাৰ মিল। পেপাৰ মিলটো বৰ্তমান চলি থকা নাই, বৰ্তমান মাৰা বন্ধ হৈ গৈছে। আৰু তাৰে ওচৰতে এই যিটো এৰিয়া, সেই এৰিয়াটো হৈছে মাল্টি মডেল লজিষ্টিক পাৰ্কৰ এই গোটেই এৰিয়াটো। আহি পেলাই মই আৰু এটা বিশেষ বস্তু দেখা পালোঁ। ইয়াতে যদি ৰাস্তাৰ মাজে মাজে দেখা পায় এই গোটেই ৰাস্তাটোৰ মাজত
ধুনীয়াকৈ গছ ৰুইছে কিন্তু গছ ৰুই থলেও গছকেইডালৰ এটা বিশেষ কথা এটা মই কওঁ মানুহ গছ ৰোৱা হেবিটতকৈ মানুহ গছ প্ৰতিপালনৰ হেবিটটো বেছি দৰকাৰী এটা যদি গছকেইডাল যদি প্ৰত্যেকডাল যদি গছ চায় এডালতো গছ নাই অৱস্থাই নাই তাৰে ইয়াতে একডালতো গছ নাই চব মৰি শেষ হৈ গৈছে মই নেগেটিভ কথা মই দেখাব খোজা নাই কিন্তু গভমেণ্টৰ ইমান ডাঙৰ এটা প্ৰজেক্ট সেই প্ৰজেক্টটো ধুনীয়া ঠাইখনত বনাই আছে সেইখন গছকেইডাল নিশ্চিতভাৱে এটা ভাল দেখাৰ কাৰণে বনাইছে এটা প্ৰাকৃতিকভাৱে ধুনীয়া কৰাৰ কাৰণে বনাইছে বা গছৰ যিটো উপকাৰিতা সেই তাৰে কাৰণে বনাইছে কিন্তু এই গছকেইডাল যদি নহয় ইয়াতে কিমান দুখ লগা কথা প্ৰজেক্টটোৰ লগত সংগতি ৰাখি এই গছকেইডালকো সমানে গুৰুত্ব দিয়াটো ভাল মানে মই এই কথাটো কিয় কৈছোঁ মই আই আই টিত জব কৰোঁ আপোনালোকে জানে যে আই আই টিৰ ভিতৰত মই যিকেইটা ভিডিঅ' বনাওঁ আই আই টিৰ ভিতৰখন গোটেই সেউজীয়া তাৰ মূল কাৰণটো হ'ল কি তাৰ গছ যিমান ৰোৱা যায় তাক প্ৰতিপালনো সেনেকৈ কৰা যায় আৰু আশা ৰাখিছোঁ ইয়াতে যিকেইটা গছ ৰুইছে ইয়াতে অকল একেডাল নহয় এই দূৰত ইয়াতে যিমান ভিতৰত ৰাস্তা দেখা পাইছে কেম্পাছত এটা এটা কেম্পাছ হ'বতো সেই কেম্পাছত যিমান ৰাস্তা আছে কেম্পাছত সেই আই আই টিৰ দৰেকৈ গছ ৰুইছে কিন্তু সেই গছকেইডালৰ বৰ্তমান অৱস্থা নাই হয়তো হৈ উঠবো মই সিমান নাজানিবও পাৰোঁ কিন্তু দেখাত বৰ্তমান সেনেকুৱা লগা নাই এতিয়া আমি তাৰ পৰা আহি এতিয়া অভয়পুৰী টাউন পালোঁ আৰ্য অট'মোবাইল আৰু তাৰে অনাৰ হৈছে এখেত কালি মই আহিছিলোঁ কালি দাদাই মোৰ লগত কথা পাতিছে মানে মই নামাৰ লগে লগে ধুনীয়াকৈ আহি কিনে কৈছে যে এই মিথুন দা ইয়াতে ক'ত আৰে ভাই মই বিয়া পাতিছোঁ শ্বশুৰবাৰী অভয়পুৰীৰ বোলে আটাইতকৈ ভাল আৰু বহুত কাম পায় মোৰ শলখালী ইয়াতে কাম কৰে শলখালী হৈছিল এইটো নামটো কি আছিল দেৱাশীষ চৰকাৰ দেৱাশীষ চৰকাৰ